নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে, ময়ো ভালে আছোঁ। আৰু মোৰ চেনেলৰ আজি আন এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি ইভিনিং টাইমত মই কি কৰি আছোঁ তাৰে ওপৰত এটা ভিডিঅ'। এনেকুৱা বিশেষ ভিডিঅ' নহয়, কিন্তু তথাপিও মই ভাল কৰিবলৈ যত্ন কৰিম। আশা কৰোঁ আপোনালোকে সকলোৱে মোৰ ভিডিঅ'টো চাই ভাল পাব। বন্ধুসকল, আজি মোৰ সৈতে আহিছে হালিদা, মানে সি মোক পথাৰখন ঘূৰাবলৈ আহিছে। চেনেলটো ছাবস্ক্ৰাইব কৰি বুলি কোৱা। চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো গাইজ, আমি আহিছোঁ এতিয়া পথাৰলৈ। পথাৰৰ ভিউটো চাই লোৱা। তো এতিয়া আমি ক'ত যাই আছোঁ? এতিয়া আমি বেহৰ বাৰী যাই আছোঁ। তো গাইজ, আমি এটা ধুনীয়া প্লেচলৈ গৈ আছোঁ পথাৰৰ মাজতে। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। কেনে লাগি আছে? বৰ ভাল লাগি আছে না? তো গাইজ, ইয়াতে নতুনকৈ JCB লগাই ধুনীয়াকৈ মাটিখন কাটি আছে, যাতে ভাল হয় আৰু একদম সমান এটা ফিল্ড আকাৰৰ কৰি আছে। ইয়াতে কোনোবাই মানে ৰান প্ৰেক্টিচ ধুনীয়াকৈ কৰিব পাৰিব। আপোনালোকে চাই আছে, আগতে মাটিডোখৰ বহুত ওখ আৰু চাপৰ আছিল, কিন্তু বৰ্তমান ইয়াতে মানে JCB লগাই কাটি মালিকে আৰু ঠিক কৰি আছে। যি মাটিখন যাৰ হয় সি ঠিক কৰি আছে। তো মানে ধুনীয়াকৈ ৰান প্ৰেক্টিচ কৰিব পাৰিব ইয়াতে। বহুত ভাল লগা ঠাই হৈ আছে ইয়াতে। আৰু সেইখন পাহাৰটো আৰু চবৰে ভালেই লাগে, মোৰো ভাল লাগে, আপোনালোকৰো ভাল লাগে, হয়নে নাই ভিউৱাৰ্ছ? সেইফালে চাই লওক, সেইটো সূৰ্যটো কিমান ধুনীয়া লাগি আছে, হয়নে নাই গাইজ? কমেণ্ট কৰি জনাব, ভাল লাগেনে নাই আপোনালোকৰ এনেকুৱা পৰিৱেশ? আহি পুখুৰীৰ মাছ পালোঁ দেখোন। তো গাইজ, আমি আহোঁতে পুখুৰীৰ মাছ ভাগ পালোঁ। ইয়াতে নতুনকৈ এটি পুখুৰী দি আছে, চাওক। গাইজ, কি কৰোঁ কি নকৰোঁ ভাবোঁতে আহি গ'লোঁ ইভিনিং টাইমত, আৰু এটা ভিডিঅ'ই বনাই ল'লোঁ। আপোনালোকে ভালেই পাব, মোৰ এটা বিশ্বাস, আশা, কাৰণ ইয়াৰে ভিউটো বহুত ধুনীয়া হয়। তাৰপিছত এতিয়া আমি ঘৰলৈ গৈ আছোঁ। ঘৰলৈ গৈ কেনে ফুলৰ গছৰ কিদৰে যত্ন কৰোঁ সেইটো দেখাম। আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকিব। তো গাইজ, ফাইনেলি আমি আহি পালোঁ, আৰু এতিয়া আমি ফুলৰ গছৰ যত্ন অলপমান আপোনালোকৰ সৈতে মানে কৰি দেখুৱাম। গোলাপখিনি নাই, এইটোত নতুনকৈ ৰুব লাগিব, মাটি ৰেডি আছে। ডুৱেল কালাৰৰ ফুল, দুটা কালাৰ চাইছা, দুটা কালাৰ। এইটো হৈছে কেকটাছৰ গছ। এইটো ৰুব 1 বছৰে হ'ল, কিন্তু আজিলৈকে ডাঙৰে নহয়, হৈছে অলপ অলপকৈ। হাই গাইজ, মোৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে, প্লিজ মোৰ ভিডিঅ'টো লাইক কৰি দিব, আৰু মোৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব, আৰু মোৰ চেনেলৰ নতুন ভিডিঅ'লৈ আপোনালোকে বেল আইকনটো দবাই দিব। আৰু আপোনালোকে যদি মোক ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই, প্লিজ মোক ইনষ্টাগ্ৰামত ফ'ল' কৰি দিব। আৰু যদি কিবা ক'বলগীয়া থাকে বা ভিডিঅ'ৰ বিষয়ে যদি কিবা আলোচনা কৰিবলগীয়া থাকে, প্লিজ মোক ইনষ্টাগ্ৰামত DM কৰি দিব। থেংকছ ফৰ ৱাচিং, বাই বাই।